रुनचुन्स किचनলৈ আপোনালোকক স্বাগতম। আজি আমি বনাম ভেজ পোলাও। একেবাৰে পিয়াজ নহৰু নিদিয়াকৈ কেনেকৈ বনাম বলকচোন জানো। এটা কেৰাহীত তেল দি দিছোঁ আৰু অলপ ঘি দিছোঁ। তাত তেজপাত দিছোঁ দুটা, কেইটামান ইলাইচি দিছোঁ আৰু অলপ জিৰাৰ গুটি আৰু দালচিনি আৰু দুটামান লং। এইখিনি ভাজি কৰিবৰ কাৰণে ৰাখিছোঁ। এতিয়া ইয়াত দি দিম এই বিন অলপ কাটি থৈছোঁ, গাজৰ আৰু আলু। আপোনালোকৰ লগত যি ভেজিটেবল এভেইলেবল থাকে সেইটো দিব পাৰে। প্ৰথমতে আলু দি দিওঁ। আলু অলপ টাইম ফ্ৰাই হোৱাৰ পিছত ইয়াত দি দিম বিন। তাৰপিছত দিম গাজৰ। এতিয়া ইয়াত দি দিছোঁ প্ৰয়োজন অনুসৰি অলপ নিমখ আৰু অলপ মটৰ। এই চব্জিখিনি ধুনীয়াকৈ ভাজি হৈ গৈছে। মিডিয়াম হিটত ভাজি কৰিছোঁ। তাৰপিছত ইয়াত মই 3 কাপ চাউল লৈছিলোঁ, আধা ঘণ্টামান ভিজাই থৈছোঁ। এতিয়া এই চাউলখিনি দি দিম। চাউলখিনি ধুনীয়াকৈ ভাজি কৰিম। এইখিনি ভাজি হৈ আছে। এতিয়া ইয়াত মই অলপ ড্ৰাই ফ্ৰুট মানে কাজু অলপ ভাজি থৈছিলোঁ, এই কাজুখিনি দি দিম। আপোনালোকে তেলতে একেবাৰে ভাজিব পাৰে, মই আগতীয়াকৈ ভাজি থৈছিলোঁ, সেইখিনি দি দিম ওপৰৰ পৰা। আৰু দিম অলপ চেনি। যদি আপোনালোকে চেনি ভাল নাপায় চেনি নিদিবও পাৰে, মই চেনি দি দিওঁ অলপ। লাৰি দিওঁ। মই বাসমতি ৰাইচ লৈছোঁ। এইখিনি ভাজি কৰা হৈ গৈছে। এতিয়া মই এইখিনি ৰাইচ কুকাৰত দি দিম। আপোনালোকে কুকাৰতো বনাব পাৰে। যদি কুকাৰত বনায় কুকাৰতে ভাজি কৰি যিমান চাউল আছে সেইটো হিচাপে পানী দিব। এইটো কাপেদি 3 কাপ চাউল লৈছিলোঁ, এইটো কাপেদি 4 কাপ পানী দিম ইয়াত। এতিয়া যদি আপোনালোকৰ প্ৰয়োজন হয় অলপ নিমখ দি পেলাই ঢাকি দিব পাৰে। মই অলৰেডি নিমখ দিছোঁ সেইকাৰণে নিদিওঁ। এতিয়া ঢাকি পেলাই সিজিবৰ কাৰণে ৰাখিম। যদি আপোনালোকে প্ৰেছাৰ কুকাৰত বনায় মিডিয়াম হিটত 1 চিটি মৰালৈকে ৰাখিব, তাৰপিছত খুলি দিব। আমাৰ পোলাওখিনি ৰেডি হৈ গ'ল। খুলি দিওঁ। এতিয়া এটা ফৰ্কৰ সহায়ত এনেকৈ মিক্স কৰি দিম। এটা প্লেটত সাৰ্ভ কৰি লওঁ। এতিয়া এটা চেৰি দি গাৰ্নিচিং কৰি দিছোঁ। ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো ভাল পাইছে। যদি ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। নেক্সট ৰেচিপিত লগ পাম, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ আৰু ধন্যবাদ।